হুল ইমান দেৰি কৰিব লাগেনে? কি দিছনো ইয়াত তই? মোৰ মৰম চেনে আৰু এসোপামান গালি। লগতে কিছ দুটামান দিছনে নাই? অসভ্য, থলামুৰি কেইটামান দিব পাৰো, দিওঁ নেকি? লাগে যদি ক। তোৰ এই গালিকেইটা সঁচাকে কিন্তু বহুত মিছ কৰিম। তেতিয়াহ'লে নালাগে যাব, ইয়াতে থাক মোৰ গালি শুনি শুনি। ফোনত দেখোন শুনিমেই, এনেও গোটেই জীৱনটো শুনিব লাগিবই। পিছে ইমান গালনো তই কি বস্তু দিছ? অলৰেডি দাদাই মোক এসোপামান বান্ধি দিছে, আৰু মই এটাহে মানুহ, কিমাননো খাম মই? ইমান সোপা বস্তু বাৰু মই নিম কেনেকৈ কচোন তই? তই নিনিয় নহয়, গাড়ীয়েহে নিব। গোটেইখিনি খোৱা বস্তু নহয়, তোৰ দৰকাৰী বস্তু কেইটামানো দিছো, লৈ যাবি। বেগ বেছি হৈছে বুলি আকৌ থৈ নাযাবি, চব তোৰ কামৰ বস্তু। হ'ব আই মাতৃ, তই দিয়া বস্তু মই এনেও থৈ নাযাওঁ, তই চিন্তা কৰিব নালাগে। চিন্তাটো আজিৰ পৰা থাকিবই। তই কি কৰিছ, কি খাইছ, পঢ়িছনে নাই, আৰু আৰু কি? একো নাই। কি একো নাই? ছোৱালী পাল্লাত পৰিছ নেকি, সেইটো নহয় জানো? সেইটোৱে। খবৰদাৰ, কোনো ছোৱালী পাল্লাত নপৰিবি, কৈ দিছো। তোৰ শপত খাই কৈছে দেখোন নপৰো বুলি। তই ইমান চিন্তা কৰিব নালাগে নহয়, আৰু আমি ফোনত কথা সদায় পাতিয়ে থাকিম দেখোন। ফোনত তই মিছাকে ক'ব পাৰ, চকুৰ আগত থকা নিচিনা নহয় নহয়। হে ভগৱান, কি যে কথাবোৰ ভাবি থাক নহয়। মই আকৌ তোক বাৰু কিয় মিছা কথা ক'ম? হ'ব, মই এতিয়া যাওঁ, আৰু গাড়ীত উঠি আকৌ তোক মই মেছেজ কৰিম। তই কিন্তু শুই নাযাবি। তোৰ গাড়ী কেইটা বজাত আছে? 10:45। আৰু তই ভালকে থাকিবি, বেছি চিন্তা কৰি নাথাকিবি।